Hello everyone, welcome to Tireless Study. আজিৰ এই ভিডিঅ'টোত আমি আসাম জিঅ'গ্ৰাফিৰ অতি প্ৰয়োজনীয় 25টা প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নকেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। গতিকে আহকচোন বন্ধুসকল পলম নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল অসম কোন অক্ষাংশৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ 24 ডিগ্ৰী 1 মিনিট উত্তৰ অক্ষাংশৰ পৰা 27 ডিগ্ৰী 58 মিনিট উত্তৰ অক্ষাংশৰ মাজত অসম অৱস্থিত। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ'ল 31 নিযুত। ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইয়াৰ দ্ৰাঘিমাংশটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাংশ। নেক্সট কুৱেশ্যন 1 ডিগ্ৰী দ্ৰাঘিমাংশৰ অন্তৰত সময়ৰ ব্যৱধান কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি 4 মিনিট। 1 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান হৈছে 4 মিনিট আৰু 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ অন্তৰালত সময়ৰ ব্যৱধান হৈছে 1 ঘণ্টা। মনত ৰাখিব, এই প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ অসম। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ 2,62,179 বৰ্গ কিলোমিটাৰ। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিলে। নাগালেণ্ড অসমৰ পৰা কেতিয়া পৃথক হৈছিল? নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে 1963 চনত আৰু ইয়াৰ লগতে মনত ৰাখিব 1972 চনত মেঘালয় আৰু মিজোৰাম অসমৰ পৰা পৃথক হৈছিলে। উত্তৰ পূব ভাৰতত মুঠতে কেইখন ৰাজ্য আছে? উত্তৰ পূব ভাৰতত বৰ্তমান 8খন ৰাজ্য আছে। আগতে উত্তৰ পূব ভাৰতত 7খন ৰাজ্য আছিলে, কিন্তু 2002 চনত ছিকিমক উত্তৰ পূব ভাৰতৰ লগত চামিল কৰা হয় আৰু তাৰ পিছৰ পৰা উত্তৰ পূব ভাৰতত 8খন ৰাজ্য হ'ল। মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ 34%। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম সীমা শ্বেয়াৰ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ ত্ৰিপুৰা। ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ কম সীমা শ্বেয়াৰ কৰিছে। মনত ৰাখিব। নেক্সট কুৱেশ্যন অসমৰ বৰদৈচিলাৰ লগত তলৰ কোনটোৰ সম্পৰ্ক আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ মনচুন ছিজন। আমচাং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক কামৰূপ মেট্ৰ'। অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ ডিব্ৰুগড়। নেক্সট কুৱেশ্যন সমুদ্ৰপৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হ'ল? উত্তৰ ঘ 79.5 মিটাৰ। ডেছ ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল ডিগবৈ। অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যা আছে? উত্তৰ গ নগাঁৱত। অসমৰ কোনটো
অসমৰ কোনটো বনাঞ্চল বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত? এই প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ 72.2%। ভাৰতৰ কিমান শতাংশ এলেকা অসমে সামৰি লৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ 2.4%। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে? ভাৰতৰ মুঠ জনসংখ্যাৰ 2.6% অসমত বাস কৰে। অসমৰ কিমান শতাংশ লোকে অসমীয়া ভাষা কয়? এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 48.38%। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নৈ বৈ গৈছে? উত্তৰ জীয়া-ভৰালী। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যটোৰ নাম হ'ল? অসমৰ একমাত্ৰ বৰ্ষাৰণ্যটো হ'ল দিহিং পাটকাই। আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল কাক ফৰেষ্টমেন অফ ইণ্ডিয়া হিচাপে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ যাদৱ পায়েং। যাদৱ পায়েঙক অৰণ্য মানৱ হিচাপে জনা যায় আৰু ইয়াৰ লগতে মনত ৰাখিব সলিম আলীক বাৰ্ডমেন অফ ইণ্ডিয়া হিচাপে জনা যায়। এইটোৱে আছিল আমাৰ শেষৰটো প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগে এনেকুৱা এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব।